হেল্ল' এণ্ড ৱেলকাম টু য়ং মটিভেশ্যন। তুমি ভাবি আছা তোমাৰ ওচৰত সময় আছে। বন্ধু, তুমি এই কল্পনাটোৱেই ডাঙৰ ভুল। যদি তোমাৰ জীৱনত কোনো ডাঙৰ সপোন থাকে আৰু এই সপোন পূৰণৰ বাবে যদি তোমাৰ হাতত এতিয়া সময় আছে আৰু সেই সময়খিনি যদি তুমি নষ্ট কৰা বন্ধুৰ লগত আনন্দ কৰি, তেনেহ'লে তুমি তোমাৰ সময়ক নষ্ট নকৰিলা, অন্যথা নষ্ট কৰিলা তোমাৰ সপোনক। সপোন পূৰণ নকৰি বহুজনে বহুতো কাৰণ দেখুৱায়, কিন্তু সপোন পূৰণ নোহোৱাৰ মূল কাৰণ হৈছে তেওঁলোকে সময়ৰ অপব্যৱহাৰ কৰিছে। সঠিক সময়ে সঠিক চিন্তাই তোমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে, যেনেকৈ পৰিৱৰ্তন হৈছিল ছাকচেছফুল পিপুলৰ। ছাকচেছফুল লোকে ছাকচেছফুল হৈছে সময়ৰ সঠিক ব্যৱহাৰ কৰি। সময় সেই সকলোৰো বেয়া গৈছে, সেইসকলেও প্ৰতি ৰাতি অন্ধকাৰ কোঠাত কান্দিছে। কেৱল মাথো পাৰ্থক্য এটাই, ছাকচেছফুল লোকে কষ্টৰ পাছতো চেষ্টা কৰিছে। যদি তুমি ভাবি আছা সময় তোমাৰ ওচৰত আছে, সময় কাৰো ওচৰত নাথাকে। যিসকলে সময়ৰ লগত চলিব পাৰে সেইসকলে ছাকচেছফুল হ'ব পাৰে। তুমি নেভাবিবা যোৱাকালি তোমাৰ লগত কি ঘটনা ঘটিছিল, কাৰণ অতীত আৰু ভৱিষ্যত তোমাৰ ওচৰত নাথাকে। তোমাৰ হাতত যিটো থাকে সেইটো হৈছে বৰ্তমান। আজি এতিয়াও যদি সময়টোক সঠিক কামত লগোৱা, তেন্তে ভৱিষ্যতত তোমাৰ কোনো চিন্তা নাই। সেয়েহে এতিয়াৰে পৰা সময় নষ্ট নকৰিবা, থিয় দিয়া। আজিৰে পৰা তোমাৰ সময়ৰ লগত যুদ্ধ কৰিব লাগিব। লেটছ গ' এণ্ড উইন ইউৰ ড্ৰিমছ।